দুৰন্ত যাৰ গতি যুদ্ধ ক্ষেত্ৰত চিলাৰ দৰে ক্ষিপ্ৰগতিত যুদ্ধ কৰিব পৰা বীৰ শুক্লধ্বজেই হল বীৰ চিলাৰায় কোচ ৰাজ্যৰ অতন্দ্ৰ প্ৰহৰী জাগ্ৰত বীৰ কোচ ৰাজবংশৰ অস্তিত্বৰ প্ৰতীক Raja Maharaja আৰু আছিল সৈন্য বাহিনী ঐতিহ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকন এক সুদক্ষ আৰু বিচক্ষণ বুদ্ধি সম্পন্ন সাহসী যোদ্ধা লাচিত বৰফুকন যাৰ বাবে আজি প্ৰতিজন অসমীয়াই আত্মগৌৰৱ কৰিব পাৰে লাচিতৰ দেশৰ মানুহ বুলি নিজকে চিনাকি দি লাচিত বৰফুকন আত্মসন্মানৰ প্ৰতীক সৰ্বস্ব ত্যাগ কৰি দেশৰ বিনিময়ত কামৰূপক শিক্ষিত কৰিল এই দুইটাই সাক্ষী এই মহাবাহু ব্ৰহ্মপুত্ৰই আমাৰ ত্যাগৰ মূল্য ভৱিষ্যত প্ৰজন্মক পৰাই দিবনে আমি এটা দেশৰ সুৰক্ষাৰ বাবে প্ৰাণাহুতি দিলো কিন্তু একতাৰ খুবেই প্ৰয়োজন হ'ব আচল শক্তি একতাতেই আছে যিয়ে দেশক ভৱিষ্যতে সুৰক্ষা কৰিব অসমৰ আত্মাই যুদ্ধৰ পৰিধি ভাঙি বাহিৰলৈ ওলাই আহিব লাগিব ঠিকেই এদিন এনেকুৱা দিন আহিব যেন লাগে মানুহে যেন যুদ্ধৰ পৰিৱৰ্তে
আৰু কোনে আমাক সকলোকে এনেদৰে বান্ধিব যেনেদৰে এই পানীয়ে মাটি খাব দিছে। কেৱল ইতিহাস ক্ষুধা কণ্ঠ নামেই যাৰ পৰিচয় অসমৰ গৌৰৱ অসমৰ পৰিচয় নপাৰৰে অসংখ্য জনৰে অসংখ্য জনৰে অসংখ্য জনৰে হাহাকাৰ